সন্দিকৈ কলেজত তুমি সাগৰিকা বৰদলৈ। কবি প্ৰণৱ কুমাৰ বৰ্মন, পাঠ পংকজ নেওগ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে শব্দৰ দুহাতত গজি উঠে হুমনিয়া। পাণবজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য এনেৰে মাতাল দীঘলী পুখুৰী পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ। কিমান অশান্ত বতাহ, নিশান্ত কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিছো দৰিকণা মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত? চিট্ৰা, মেৰিণ্ডা, পেপচি, থামছ আপ। আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা। সেই চিঞৰ বুভুক্ষ মানুহক মই সহিব নোৱাৰো। ৮০ৰ দশকত খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা কিমানবাৰ উলংগ কৰা হৈছিল এন্ধাৰত। চোলাৰ জেপত লৈ ফুৰো যেতিয়া হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিপাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলী মূৰটোলৈ উভতে শিক্ষক বাইৰয়। টিভিত মৰে খেতিয়ক গীত, অতনুৱা শ্ৰেণীৰ নিৰ্দিষ্ট হয়। মহানগৰীত মনোবুদ্ধ মৃত ঈশ্বৰ, ক্ৰোধবিদ্ধ যীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে? লৰকাক, নেৰুদাক খাবা, খোৱা মোৰ জাচি আৰু ভটকা। খাই জানোচা হাঁহে খিলখিলাই মোৰ হৃদয়ৰ এপাহি খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে কেতিয়াবা দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ। শোষণৰ ফলত তেওঁ এজন কোজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই? এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্তজোপা ছিঙি। জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে মোৰ হাঁহিৰ নিচান, মোৰ নতুন দিনৰ আংচাং চুকি, দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী। বাৰুদৰ আখৰ লিখিম মই। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো?